নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ A to Z লৈ। আজি মই আপোনালোকক ভাপত দিয়া গিলাচৰ পিঠা কেনেকৈ বনায় তাক দেখুৱাম। তাৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় সকলোখিনি ভালদৰে দেখুৱাম। ভিডিঅ'টোলৈ যোৱাৰ আগতে মোৰ চেনেলটো যদি আপোনালোক কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। গিলাচ পিঠা বনাবলৈ আমি প্ৰথমতে পিঠাগুড়ি লৈছোঁ। অকণমান ইয়াতে নিমখ দি দিছোঁ। চেনি 4 চামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী চেনিও দিব পাৰে। কিছুমানে মিঠা কমকৈ খায়, কিছুমানে বেছিকৈ খায়, সেই অনুপাতে চেনিও দি দিব। এতিয়া আমি এইখিনি ভালদৰে সানি ল'ম। এতিয়া আমি পানী অলপ অলপকৈ দি সানি থাকিম। একেবাৰে বেছিকৈ পানী নিদিব, পানী বেছি হৈ যাব পাৰে। এনেদৰে অলপ অলপকৈ পানী দি সানি ল'ম, কাৰণ এইখিনি বেছি টেপটেপীয়া কৰিবও নালাগে। পানী আমাৰ হৈ গৈছে। এনেদৰে পিঠাগুড়িখিনি সানিলে লাডু লাডু হৈ যায় সৰু সৰু। সেইবোৰ ভাঙিবলৈ আমি এনেদৰে মোহাৰি দিছোঁ। এয়া চাওক, আপোনালোকেও এনেদৰে মোহাৰি দিব সৰু সৰু লাডুবিলাক, তেতিয়াহ'লে ভাঙি যাব। নহ'লে আপোনালোকে চালনীত চালি দিবও পাৰে, চালি দিলে ওপৰত লাডুবিলাক ৰৈ যাব। এতিয়া আমি এটা কুকাৰত অলপ পানী দি পানীখিনি গৰম হ'ব দিছোঁ। কুকাৰটোত আমি ঢাকনিখন বন্ধ কৰি দিছোঁ, কিন্তু ইয়াৰে যিটো চিটিটো এইটো আমি ইয়াৰে উঠাই দিছোঁ। এতিয়া আমি সৰু সৰু এনেকুৱা কফি কাপ কেইটামান লৈছোঁ। এতিয়া আমি কাপকেইটাৰ তলিখনত এটা সৰু সৰু ফুটা কৰি দিম। এনেদৰে আমি কাপকেইটাৰ তলিখন ফুটাই দিছোঁ। এতিয়া আমি কাপকেইটাত আগতে সানি থোৱা পিঠাগুড়িখিনি ভৰাই দিম। এয়া চাওক, গিলাচটোৰ সমানকৈ পিঠাগুড়িখিনি ভৰাই ল'ব। গোটেইকেইটাতে আমি এনেদৰে পিঠাগুড়ি সমান সমানকৈ ভৰাই ল'ম। এতিয়া আমাৰ কুকাৰৰ পানীখিনিও গৰম হৈ গৈছে। এতিয়া আমি কুকাৰৰ চিটিটো থকা জেগাখিনিত গিলাচটো বহাই দিম। গিলাচটোত যিহেতু আমি ফুটা কৰি দিছোঁ, সেয়েহে গিলাচটো ধুনীয়াকৈ ইয়াতে সোমাই যাব। এয়া চাওক, ইতিমধ্যে আমাৰ পিঠাগুড়িখিনি কালাৰ চেঞ্জ হৈ গৈছে। ই ধুনীয়াকৈ হৈ গৈছে এতিয়া। এয়া চাওক, কি ধুনীয়া হৈ গৈছে। ইমান টাইমো নালাগে, তৎক্ষণাতেই হৈ যায় পানীখিনি যদি উতলি যায়। এতিয়া আমি ইয়াক নমাই দিলোঁ। আকৌ এটা নতুন গিলাচ ইয়াতে উঠাই দিছোঁ। চাব, তৎক্ষণাতেই হৈ যাব। এয়া চাওক, লাহে লাহে কালাৰবোৰ চেঞ্জ হৈ গৈছে। এয়া গোটেই গিলাচটোৰে এতিয়া কালাৰ চেঞ্জ হৈ গৈছে, তাৰমানে পিঠাটো সিজিছে। কালাৰ গোটেইখিনি চেঞ্জ হ'লে গম পাব পিঠাটো গোটেইখিনি সিজি গৈছে। এতিয়া আমি ইয়াকো নমাই দিম। আমি কেইটামান পিঠা একেলগে নমাই লৈছোঁ। এইকেইটা পিঠা এতিয়া আমি এখন থালত উলিয়াই ল'ম। এয়া এনেদৰে আপোনালোকে গিলাচটো তল ছাইডৰ পৰা এনেদৰে দিব, দিলেই ধুনীয়াকৈ ওলাই যাব পিঠাটো। এয়া চাওক, ওলাই গৈছে ধুনীয়াকৈ। গোটেইকেইটা পিঠা এনেদৰে উলিয়াই ল'ব। পিঠাকেইটা গৰমে থাকোঁতে আপোনালোকে উলিয়াই ল'ব, নহ'লে ঠাণ্ডা হ'লে গিলাচটোত লাগি ধৰিব, উলিয়াবলৈ টান হৈ পৰিব। সেয়েহে গৰমে গৰমে উলিয়াই ল'ব। আমাৰ গোটেইকেইটা পিঠা তৈয়াৰ হৈ গৈছে, চাওক। পিঠা আপোনালোকে আলহী আহিলে আলহীকো বনাই খুৱাব পাৰে। আলহীক দিবলৈ যদি এনেদৰে টান পায়, তেনেহ'লে গিলাচৰ ফুটা আছে, সেইকেইটাত আপোনালোকে চেৰি সুমুৱাই দিব পাৰে। সেইটো এটা ডিজাইন হৈ যাব আৰু দেখিবলৈ আৰু বেছি ধুনীয়া লগা হ'ব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।